কি ক'ব আজিৰ কাৰ্যসূচী বিষয়ে মানে এখেতলোকে কি সৃজন ভলেণ্টাৰী অৰ্গেনাইজেশ্যনৰ সৌজন্যত তেওঁলোকে এখন সমবায় সমিতি গঠন কৰিব বিচাৰিছে আৰু সেই হেতুকে তেওঁলোকে আমাৰ কাৰ্যালয়ত এখন মনোনয়ন পত্ৰ দাখিল কৰিছিল এপ্লিকেশ্যন দাখিল কৰিছিল আৰু সেই দাখিলৰ বিনিময়ত আমি ইয়াতে সমবায় সমিতিখন গঠন কেনেধৰণে কৰিব লাগে সেই সম্পৰ্কে মহিলাসকলক কিছু মানে জনাবৰ কাৰণে আমি উপস্থিত হৈছিলোঁ মিটিংখনত। আজি কাৰ্যসূচী কি লোৱা হৈছিলে তাত? আজি কাৰ্যসূচী লৈছে যে তেওঁলোকে সমবায়খন কেনেধৰণে আগবঢ়াই নিব লাগিব আৰু সমবায়খন আগবঢ়াই নিবৰ কাৰণে কেনেধৰণে পুঁজি মূলধন কেনেধৰণে তেওঁলোকে নিৰ্বাচন কৰিব, পুঁজিটো কিমানখিনি হাতত লোৱা হ'ব সেই বিষয়ে আলোচনা কৰা হৈছে। সমিতি সেইটো গঠন কৰাৰ পিছত তেখেতলোকক কি সুবিধা দিয়া হ'ব? সেইটো মানে প্ৰথমে যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয় আমাৰ সমবায় বিভাগৰ আণ্ডাৰত, প্ৰথমতে এওঁলোকে নিজাভাৱে মানে ব্যৱসায়টো কৰি ল'ব লাগিব। তাৰপিছত যদি একেৰাহে 3 বছৰ তেওঁলোকৰ প্ৰফিট হয় বা তেতিয়া মানে কিবা এটা চৰকাৰে যদি চৰকাৰৰ মুখত যদি বহুত সিহঁতে ডেভেলপ হয় তেতিয়া চৰকাৰৰ আগত মানে চৰকাৰে জনাজাত হ'ব, তেতিয়া চাগে চৰকাৰে কিবা এটা অনুদান হিচাপে দিবও পাৰে। এতিয়া পোনপ্ৰথমে কি বেছিকৈ গুৰুত্ব দিয়া হৈছে মহিলা সমিতিক উন্নয়ন কৰিবৰ কাৰণে? এতিয়া সিহঁতৰ মতে আজিতো শিল্প সমবায় সমিতিহে গঠন কৰা হ'ল। এই সিহঁতে কিবা কাপোৰ বোৱা কটা কৰিব, নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ যেনেকৈ বড়ো, মিচিং, অসমীয়া সেইবোৰৰ ওপৰত তেওঁলোকে ট্ৰেডিশ্যনেল ড্ৰেছ বনাব আৰু বিশ্ব দৰবাৰলৈ তেওঁলোকে লৈ যোৱাৰ কথা তেওঁলোকে আজি চিন্তা কৰিছে। আপোনালোকে কিমান বছৰৰ পৰা এইটো সমবায় সমিতিত যোগদান কৰি আহিছে? মই 2009 চনত মই নিযুক্তি পাইছিলোঁ সমবায় সমিতিত। সেই তেতিয়াৰ পৰা আজিলৈকে মই সমবায় বিভাগত কৰ্ম কৰি আছোঁ, মানে জব কৰি আছোঁ। ৰাইজক কি সুবিধা দিব পাৰিছে? আমাৰ সমবায় অবজেক্টিভছটো হ'ল মানে আৰ্থিকভাৱে সবল হ'বৰ কাৰণে মহিলাসকলক বা যিকোনো জনসাধাৰণক বা সভ্যসকলক আৰ্থিকভাৱে সবল হ'বৰ কাৰণে সমবায় সমিতিক মানে গঠন কৰা হয়। আপুনি সমবায় সমিতিৰ হৈ পেলাই ৰাইজক কি মেছেজ দিবলৈ বিচাৰে? মেছেজ মানে যাতে তেওঁলোকে নিজে ভবীয়াকৈ একেগোট হয়, সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ মানুহবোৰ সামাজিকভাৱে অৰ্থনৈতিক উন্নতি হকে কাম কৰিব আৰু তেওঁলোকে আশা কৰোঁ যদি তেওঁলোকে চেষ্টা কৰে তেতিয়ালৈকে নিশ্চয় তেওঁলোকে নিজে আৰ্থিকভাৱে সফল হ'ব।